তুমি মানে কথাটো বুজি নোপোৱা আকৌ মই তোমাক বহুত ভাল পাওঁ কলিজাই দিগদাৰ কৈছোঁ মই কোনো মীনাক্ষীকে চিনি নাপাওঁ এজনী বৰ খং কৰে আকৌ এজনীয়ে আকৌ এজনী সঁচাকে পাই ধূলি আছে মোবাইলটো ধূলি পকেটত লৈ থাকোঁ যে দেউতা মোবাইলটো গোটেই ধূলি পকেটত লৈ মোৰ ধেৰ ধূলি সোমাই যায় কেতিয়াবা যায় যাওক এই মোবাইলটো দেচোন মোৰ কাম এটা আছে মানে বুজিলা মোৰ সেই মোবাইলটো কিবা এটা হ'ল কামটো কৰিব পৰা নাই মানে বুজিলা আৰু মোবাইলটো দেচোন কিবা এটা কৰোঁ মই পটককৈ মোবাইল অকণমান ৰৈ দিব দেই মই কাম এটা কৰি লওঁ ৰ'ব আজি হ'বগে নে ব্ৰইলাৰ লগত মাল খাই নি ফকৰটো খালে গাহৰিৰ লগত কাম চিধা কথা নহ'লে মই গাহৰিৰ লগত খালে মই পইচা দিম নহ'লে এইবিলাক অলপ ধুত তাক কি খোৱা কথা কৈছ হয় এই নাই লগৰ এটাৰ লগত কথা পাতি আছিলোঁ লগৰ এটা বহুত দিন ফোন চোন কৰা নাই মানে তাকে পাতি আছিলোঁ নহয় মানে মই সেই কিবা গাহৰি কৰি থকা শুনিলোঁ গাহৰি চি গাহৰি নহয় দেউতা চি কি কথা কয় মই আহৈ বুলি কৈছোঁ আমি এই টিউশ্যন কৰি পোঁ যে খেলিবলৈ মেলিবলৈ আহৈয়ে নাপাওঁ আমি আহৈ বুলি কৈছোঁ আহৈ গাহৰি নহয় আহৈ সেইটো আপুনি বুজালে কথাটো হ'ব মই যাওঁ মোৰ কাম এটা আছে মানে মোক মূৰ্খ বনাবলৈ আহিছ মই নেজানো মই তোৰ বাপেৰে সেই বঙত মানে মাল মাৰি মাৰি একদম কলিজা চলিজা শুকাই যায় দেই নাই এইবোৰ বং চিলিম এইবোৰ নহ'ব তই কাম এটা কৰিবি এই ৰিজলাৰ পেপাৰ লৈ আনিবি মানে বুজিছা নাই এটা লগৰ এটা মানে আম খাই খুব ভাল পায় দেই এতিয়া বাৰু আম ক'ত পাম বাৰু এতিয়া তাকে আম এতিয়া মই ক'ত পাম মেংগ' সেয়া ক'ত এতিয়া মই পাম এতিয়া হয় নি মই জানো নহয় ক'ত পাই দে মোবাইলটো দেচোন তই লাগি আছে আহোন চাৰিআলি চুকৰ যে সেই চুকৰ দোকানখনতে পাই ৰিজলাৰ পেপাৰ বুজিছা নাই মেংগ' ফ্লেভাৰটোৰ কথা কৈ আছে কথা বুজি নাই পোৱা এই শ্বিলং লক্ষী দোকানত নতুনকৈ আনিছে বুজিছা নাই আজি ময়ো যাম ভালকৈ আনিবি বুজিছা নাই একেলগে গোটেইখনে দিম আৰু আৰু বহুতে মোক প্ৰশ্ন কৰে মই ভিডিঅ' কিহত বনাওঁ কিহত এডিট কৰোঁ ৰ'বা আৰু বহুতে মোক প্ৰশ্ন কৰে মই ভিডিঅ' কিহত বনাওঁ কি কৰোঁ মই ভিডিঅ' চব হেৰিয়তে বনাওঁ মোবাইলতে বনাওঁ আৰু মোৰ কেমেৰা পাৰ্চন মোৰ শ্ৰীমতী হয় মোবাইলটোতে চব বনাওঁ আৰু মই ভিডিঅ' এডিট কৰোঁ কাইনমাষ্টাৰ প্ৰ' ভাৰ্জন যিটো আপোনালোকে প্লে ষ্ট'ৰত নাপায় সেইটো এতিয়া কেনেকৈ পায় ময়ো পাহৰিলোঁ মোক আচলতে মোৰ ভাইটি এটা ভাতৃপ্ৰতিম বন্ধু এটাই দিছিলে আৰু মোৰ কেমেৰা পাৰ্চন এইজন আৰু মই ভিডিঅ' সেইটোৱে আৰু জনাই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তলত কমেণ্ট কৰি জনাব ধন্যবাদ জয় অসম জয় অসম বুলি কৈ দিয়া জয় অসম এক্সিডেণ্ট